আজি ওলালো দৌলগোবিন্দ মন্দিৰত যাব। মই সেই ফেঞ্চি বজাৰ পালোঁ। ইয়াতে নতুনকৈ বনোৱা ব্ৰিজখনৰ ওপৰেদি যাই মই সেইটো পাৰে যাম। ব্ৰিজখনৰ ওপৰত মই আহি পালোঁ। ব্ৰিজৰ ওপৰৰ পৰা ভিউটো আপোনালোকক মই দেখাওঁ, কেনেকুৱা ধুনীয়া চাওকচোন এবাৰ। চায়ে ধুনীয়া লাগে ওপৰৰ পৰা। তাৰপিছত মই ইফালে আহিলোঁ ফেৰীত দৌলগোবিন্দ মন্দিৰৰ ফালে যাব। কিন্তু দৌলগোবিন্দ মন্দিৰৰ জাহাজখন গুচি যোৱাৰ কাৰণে আমি দৌলগোবিন্দ মন্দিৰত যোৱা নহ'ল। আমি অলপ প্লেনটো চেঞ্জ কৰি শুক্লেশ্বৰ দেৱালয়ত আহিলোঁ। ইয়াতে ভিতৰত আহি ধূপ চাকি জ্বলাই সেৱা আগবঢ়ালোঁ। শাওণ মাহ যিহেতু চলি আছে, মানুহৰ ভিৰ চাওকচোন, বহুত ভিৰ। অলপ পূজা পাতল কৰি পেলাই মই আহিলোঁ বাহিৰত। বাহিৰৰ পৰিৱেশটো চাওকচোন কি ধুনীয়া লাগিছে। আৰু ইয়াতে এনেকৈ পাৰ থাকে, পাৰবোৰ চাওকচোন কি মৰম লাগে। তাৰপিছত মই আহি গ'লোঁ ইফালে প্ৰসাদ খাবৰ কাৰণে। ইয়াতে ভোগ দিয়ে, ভোগ খাব মই বহি গ'লোঁ। ইয়াতে সদায় দুপৰীয়া সময়ত ভোগ দিয়ে, ময়ো ভোগ লৈ পেলাই খালোঁ। ইয়াতে দালি তৰকাৰী ভাত ভোগত দিয়ে, ইমান ধুনীয়া লাগে। কোনে কোনে ভোগ খাইছে ইয়াৰে কমেণ্ট কৰিবচোন এবাৰ। তাৰপিছত মই আহিলোঁ ইফালে নদীৰ পাৰৰ ভিউ ল'বৰ কাৰণে। নদীৰ পাৰত আহি ইমান ধুনীয়া লাগে, একদম সুন্দৰ পৰিৱেশ নদীৰ পাৰত একদম। চাওকচোন এবাৰ পৰিৱেশটো। এনেইতো বালিচৰ থাকে, নদীৰ পানী বঢ়াইতো